day. আমার মাঝে উপস্থিত আছে জনপ্রিয় ইউটিউবার নবপ্রজন্মৰ প্ৰেৰণা চেনেলটোৰ নাম অৰ্পিত ব্লগছ। তেওঁ এখনি ফুলাম গামোচাৰে মৰম যাচিব আমাৰ সদস্য নিপন লোকসকলে। Well, hello guys, this is your Arpit Van. Welcome to my YouTube channel Arpit Vlogs. So guys, আজি আপোনালোকে থাম্বনেল চাই গম পাইছে ভিডিওটো কিহৰ ওপৰত হ'ব। অহাকালি আছে শিৱৰাত্ৰি পূজা আৰু আজিৰ পৰা তাৰমানে মই ব্লগটো অলপ ষ্টাৰ্ট কৰি দিলোঁ। ইপিনে চাব পাৰে এইটো আমাৰ ঘৰ আৰু এইখনে হৈছে পূজা আৰু এইবাৰ অলপমান বেলেগ ধৰণত হ'ব কাৰণ এইবাৰ হৈছে 25 বছৰ আৰু ৰূপালী জয়ন্তী হ'ব ন এইবাৰ। তো ৰূপালী জয়ন্তী হ'ব আৰু এইপিনে চাব পাৰে পুৰা একদম ৰাস্তা ডাঙৰ হৈ গ'ল সেইদিনাৰ ভিডিঅ'ত দেখছি। আৰু এইপিনে এটা কি কালেকশ্যন হৈ আছে নেকি? কালেকশ্যন কেনেকুৱা মানে ঠিক আছে মই শান্তা মানে বহি আনিছোঁ দিয়কচোন হৈছে অলপ চলপ 10-20 টকা যি হয়। আৰু এইপিনে কাৰ্যালয়টো অলপ মানে ইয়াতে বহা হৈছে যিহেতু ৰাতি এতিয়া গাড়ী চাড়ী নাহে তো সেইকাৰণে আৰু অলপমান দেখাই দিয়ক কেনেকুৱা কি এইবাৰ। আৰু গাইছ ইপিনে চাব পাৰে ইয়াতে কাৰ্যালয় তাৰমানে এইখিনি ইয়াতে কালিৰ পৰা বহা হ'ব তাৰমানে একদম চাব পাৰে চবেই তাৰমানে পূৰা আলোচনা কৰি আছে আৰু কালি তাৰমানে কেনেকুৱা কি হ'ব কাৰণ তাৰমানে কালি পূৰা পানী তোলাৰ পৰা আদি কৰি বহুত কিবা কিবি তাৰমানে চাব পাৰিব পূৰা ফিট। তো গাইছ এতিয়া মানে কথাটো হৈছে তাৰমানে যিহেতু 2 দিনীয়া কাৰ্যসূচী আৰু 2 দিনীয়া কাৰ্যসূচী তাৰমানে প্ৰগ্ৰেম কি আছে এইপিনে প্ৰগ্ৰেম চাব পাৰে আপোনালোকে গোটেইখিনি একদম আপোনালোকে ভিডিঅ'টো পূৰা পষ্ট কৰক আৰু পূৰা চাওক আৰু অলপমান ভাইটিদা কৈ দিয়া না যিকেইটা মানে মুখ্য আৰু আমাৰ কালি ৰাতিপুৱা আছে আপোনাৰ পতাকা উত্তোলন কাৰ্যসূচী তাৰপিছত আপোনাৰ সাংস্কৃতিক শোভাযাত্ৰা চহিত অৰ্পণ পোক ঘৰৰ মাৰতে বনোৱা হৈছে আধাৰশিলা হ'ব লগতে আমাৰ কালি বৃক্ষৰোপণ আছে কিবা পৰৱৰ্তীৰ ৰূপত আমাৰ ভেকচিন প্ৰতিযোগিতা হ'ব চিত্ৰাংকন প্ৰতিযোগিতা হ'ব বিভিন্ন ধুনীয়া আমাৰ ৰখা হৈছে আৰু পৰহি আমাৰ ছোৱালী নাগাৰৰ নাম আছে। The next day. অ'কে গাইছ আজি হৈছে শিৱৰাত্ৰি আৰু আজি একদম কুৰ্তা চুৰ্তা পূৰা পিন্ধি হৈছে চাব পাৰে আৰু এইপিনে আমাৰ ঘৰৰ কাষৰ ল'ৰাকেইটা আছে নেকি আজি বনাব লাগিব ভিডিঅ' নেকি আৰু ভিডিঅ' চিডিঅ' বনাই থাকিম আৰু এতিয়া তাৰমানে কিবা কিবি অলপমান কাৰ্যসূচী আছিল এইবিলাক অলপমান কিবা কিবি চেজ হ'ল বাৰু আৰু এতিয়া আছে তাৰমানে কি এই অলপ ৰেলী চেলি হ'ব ন তো ৰেলী চেলি তাতেও যাম আৰু পূৰা এক মানে কেমেৰাটো ল'ব দিছোঁ এই পূৰা ফটো চটো মাৰিব লাগিব আৰু তো গাইছ পিনি চাব পাৰে পূৰা প্ৰচেছনৰ কাৰণে পূৰা ৰেডি আৰু আমি তো আজি এইটো কেই নম্বৰ তাৰমানে আমাৰ এইটো চতুৰ্থ কাৰ্যসূচী বৰ্তমান ইয়াৰ পিছত কি আছে ইয়াৰ পিছত আমাৰ আৰ্ট কম্পিটিশ্যন ভেকচন আছে গতিকে আমাৰ সকলোৰে সহযোগিতা বিচাৰিছোঁ হৈ থাকিব আৰু এনেকৈ বহুতকেইটা আছে কিবা কিবি তো গাইছ এতিয়া আমি ৰেলী চেলি কৰি পেলাই আহিবাৰ আৰু এতিয়া কি কাৰ্যসূচী আমাৰ বৰ্তমান বৃক্ষৰোপণ চলি আছে তাৰপিছত আমাৰ ভেকচন আৰু চিত্ৰাংকন প্ৰতিযোগিতা আহিছে বাৰু মই দেখাই দি আছোঁ অলপমান নেকি তো এতিয়া ক'ত আছে অকণমান দেখছ নেকি তুমি এনেকুৱা শিৱ পাৰ্বতী ক'ত আছে আহা চাওঁ আহা দেখিছা নেকি জানা এতিয়া প্ৰায় তাৰমানে কম্পিটিশ্যন চব শেষ হ'ল আৰু এতিয়া কি কাৰ্যসূচী আছে এতিয়া মাইকতো এলাউন্স কৰা হ'ব নেকি এতিয়া মাইকো চাগে পূৰা এলাউন্স কৰা হ'ব এলাউন্স কৰা পূৰা A few moments later. তো গাইছ ইপিনি তাৰমানে চব তাৰমানে পুরো চব্জি টব্জি কাটি আছে আৰু এইবিলাক চালোঁ আৰু এতিয়া তাৰমানে মেইন কথা হৈছে আইতাবিলাকে কাটি আছে না তামোল লাগে তামোল এতিয়া ল'ব লাগে তাৰমানে নে কি তো প্ৰায় গাইছ এতিয়া তাৰমানে গধূলি হ'লে আৰু এতিয়া কাৰ্যসূচী কি আছে এতিয়া আমাৰ টোকাৰী নাম আছে টোকাৰী নাম আৰু তাৰপিছত আমাৰ পূজা আৰম্ভ হ'ব আৰু মেইন যিটো তাৰমানে কথা সেইটো কেতিয়া পূজা শেষ হোৱাৰ পিছত বিতৰণ কৰা হ'ব
আৰু বাকী ভোগ চোগ সেইবিলাক আছে ভোগ হ'ব, প্ৰসাদ হ'ব। কালি আমাৰ মুখ্য আকৰ্ষণ আছে গধূলি নাগাৰা নাম, দুটা পাৰ্টি আছে, জয়ন্তীপুৰৰ আছে এটা, দালাঙৰ আছে, এইখিনি আমাৰ মুখ্য আকৰ্ষণ কালিৰ। আৰু আজিতো গম পালেই বহুত কিবা কিবি হ'ল আৰুতো হ'ব আছে। এতিয়া মানুহ অলপমান খালী হৈ আছে, কিন্তু অলপ পিছত চাব এইগিলা পুৰা অলপ পিছত মানুহ মানে বহুত মানুহ হৈ যাব ইয়াত, ৰখাব নোৱাৰি। হ'ব নোৱাৰি, বেছ বহুত মানুহ হ'ব এইবাৰ। এইটো নহয় মেইন কথাটো, এতিয়া বনাই আছে এইটো পুৰা। কিমান মানুহ খাব পাব এইটো? 200 মান। আৰু বাকী বেলেগখিনি চাওঁ নেকি, বাকী কি খোৱা বস্তু আছে আৰু এইপিনে চাব পাৰে পুৰা পায়স চাহ পুৰা ৰেডি, খিচিৰি চিৰা ভাজা চাহ পুৰা ৰেডি হৈ যাব। এইটো কি হ'ব এইটো? এইটো বিলাহী টক, বঢ়িয়া। হৰ হৰ মহাদেৱ। The next day. চ' অ'কে গাইজ, আজি হৈছে নেক্সট ডে। যোৱাকালি আছিল শিৱৰাত্ৰি আৰু বাকীখিনিতো আপোনালোকে চালে কালি কি হ'ল। আৰু আজি হৈছে নাম চাম হ'ব কিবা কিবি, আৰু লগতে প্ৰাইজ চাইজবিলাকো দিয়া হ'ব। আৰু এতিয়া যিহেতু আমাৰ ঘৰৰ কাষত যিখিনি কমিটিৰ হয় বা অলপমান সেইখিনি লাগি ভাগি আছে, তো সেইখিনি ভাবিছোঁ যে দুপৰীয়া অলপমান ভাত চাততে বনোৱা হ'ব। ধৰক 50-60 জন মানুহ, তো এতিয়া ভাত চাত পূৰা বনাই আছে, তো খাব লাগে আৰু। A few moments later. গাইজ প্ৰায় এতিয়া গধূলি হৈ গ'ল, আৰু আজি আছে আমাৰ নাগাৰা নাম, আৰু বহুত কিবা কিবি হ'ব বাকী আছে নে পিছতে আহি পাব আমাৰ নাগাৰা নাম। আৰু লগতে অলপমান পিছত তাৰমানে যিবিলাক যোৱাকালি তাৰমানে হেৰি কৰিছিল, তাৰমানে ড্ৰয়িং কম্পিটিশ্যন বা কিবা কিবি আছিল, তো সেইগিলাও তাৰমানে প্ৰাইজগিলা আজি দিয়া হ'ব। এটা চম সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িছো। আমাৰ মাজত উপস্থিত আছে জনপ্ৰিয় ইউটিউবাৰ, নৱপ্ৰজন্মৰ প্ৰেৰণা, যি ইউটিউবাৰে কম দিনৰ ভিতৰতে ইউটিউবত যথেষ্ট সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেইজন হ'ল অৰ্পিত কাকতি, তেওঁৰ চেনেলটোৰ নাম অৰ্পিত ব্লগছ। তেওঁ এখনি ফুলাম গামোচাৰে মৰম যাচিব আমাৰ সদস্য নিপন লহকৰে। বহুত বেছি ভাল লাগিছে। ভিডিঅ' আহিবনে নাই কালি? ভিডিঅ' নিশ্চয় ভিডিঅ' আহিব কালি 5 বজাত। অৰ্পিতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। তো গাইছ এনেকৈ চেজ হৈ গ'ল আমাৰ শিৱৰাত্ৰিৰ ভিডিঅ'টো, আৰু নেক্সট ভিডিঅ' কেতিয়া আহি গম নাপাওঁ, কাৰণ এতিয়া আহি আছে এক্সাম। আৰু এইখিনিলৈ যদি ভিডিঅ'টো আপোনালোকে চাইছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব। তো আজিলৈ এইখিনিয়ে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।